নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আমাৰ হায়দৰাবাদৰ ভিডিঅ'ৰ এইটো বোধহয় 4 নম্বৰ পাৰ্ট হ'ব। তো ইয়াত বহু কিবা কিবি বেলেগ বেলেগ দেখা হ'ব। আমাৰ আগৰ ভিডিঅ'বিলাকত গোটেইখিনি আপোনালোকক দেখাব পৰা নাই, বহুতকেইটা ৰিজন আছে, তাৰ মই ৰিজনবিলাক কৈ যাই আছোঁ। তো ইয়াতে আমি এতিয়া মেট্ৰত যাম, তাৰ পৰা হুছেইন সাগৰ যাম। তো বিভিন্ন কিবা কিবি দেখা হ'ব, চাই থাকক ভিডিঅ'টো। হোটেল বুক হৈ গ'ল, এতিয়া হুছেইন সাগৰ হোটেল হৈ গৈছে। এতিয়া আমি হেৰিত যাম, মেট্ৰত উঠি হুছেইন সাগৰ যাম। হুছেইন সাগৰৰ পৰা অলপ হুছেইন সাগৰত ঘূৰিম আৰু তাৰ পৰা ৰিটাৰ্ণ হ'ম। তো মেট্ৰত উঠিব। এতিয়া বহুত প্ৰব্লেম হৈ আছে, মানে এই টিকেটটো দেখাই পেলাই আহিব লাগে। আৰু টিকেট লৈছে আমাৰ 120 হাইটেক চিটিৰ পৰা হুছেইন সাগৰ। তো খুৰা আৰু মোৰ হৈ গ'ল, ভাস্কৰ খুৰাৰ হৈ অহা নাই, তেওঁ আহিব। তেওঁ অহাৰ পিছতহে হ'ব। তেওঁৰ QR কোডটোৱে কাম কৰা নাই, এই QR কোডটোৱে তেওঁৰ কাম কৰা নাই। চাওঁ, এতিয়া ট্ৰেইনো আছে, দেৰিও হৈছে, কি হয় দেখা যাওক। অ'কে, তো মেট্ৰৰ পৰা নামি দিলোঁ আৰু এয়া আছোঁ অ'টত ইয়াত 80 টকা লয় মেট্ৰ' ষ্টেচনৰ পৰা হুছেইন সাগৰলৈকে। তো গোটেই কথাখিনি মই কৈ আছোঁ। এইকেইদিন আমাৰ এনেকুৱা কিছুমান প্ৰব্লেম হৈছে, মানে দেউতাৰ চিকিৎসাৰ কাৰণে গৈছিলোঁ, যিহেতু হায়দৰাবাদ। তো দেউতাৰ চিকিৎসাৰ কাম চলি আছে, লগতে খুৰাহঁতেও কিবা কিবি দেখাইছে তেওঁলোকৰ প্ৰব্লেমবিলাক। তো এই গোটেইবিলাকৰ মাজত ভিডিঅ' কৰাৰ একদম সুবিধা মিলা নাই। আজিও হুছেইন সাগৰ আহিছোঁ যদিও গম পোৱা মতে আজি ৰবিবাৰৰ দিনটো হুছেইন সাগৰত বহুত ভিৰ আৰু ৰিক্সাও সেয়ে কৈ আছে। তো চাওঁ কি হয়। নহ'ব, কাৰণ হুছেইন সাগৰত বহুতখিনি ভিৰ আৰু ইভাগে দেৰি হৈ গ'ল, ৰাতি হৈ গ'ল। তো আমি পুনৰ আৰু হাইটেক চিটিলৈকে যাব লাগিব মেট্ৰত। তো ঠিকে আছে বাৰু, আজি হুছেইন সাগৰ নহ'ল, কিন্তু পিছলৈকে ট্ৰাই এবাৰ দিব লাগিব হুছেইন সাগৰৰ। আৰু টিকট কাউণ্টাৰত টিকেট কাটিবলৈ লাইন পাতিছিলোঁ, কিন্তু নাই, নিমিলে। প্ৰায় 1-2 ঘণ্টা আৰু ৰখিব লাগে, তাৰ পিছতহে আমি টিকেট পাম। তাৰ পৰা আৰু পাৰ্কখনত সোমাই ব'টিং কৰাৰ সময় নাথাকে। তো বলক এতিয়া আৰু মেট্ৰত উঠি আমি ৰিটাৰ্ণ হওঁ হাইটেক চিটিলৈকে। ফ্লোৰ 5 নম্বৰ ফ্লোৰ, এনেকৈ চিধা আহি এনেকৈ আহি এইটো হ'ল 504 এপাৰ্টমেণ্ট। তো যদি চিধা এণ্ট্ৰি, ডাইনিং, চোফা, এতিয়া দুখনমান কিবা কিবি বস্তু আছে, এটা ফ্ৰিজ আছে, কাম কৰি আছে, এইটোও কাম কৰি আছে। তো এনেকৈ যদি যাওঁ আৰু ভাল হৈ আছোঁ। ইয়াতে আন্ধাৰ হৈ আছে, 1 ছেকেণ্ড, পোহৰ এই লাইট, অ'কে। এইটো এটা ৰুম, চিধা আহি পেলাই এইটো এটা ৰুম, এইটো কিটচেন। তাৰ পৰা ইয়াতে যদি এইটো খুলি দিওঁ, এইটো হ'ল এটা বেলকনি, য'ত এতিয়া তলটো চাব পাৰি। এই চাওক বজাৰ বহি আছে, মই জুম কৰি দিছোঁ। এই চাওক বজাৰ বহি আছে,
আউট এনেকুৱা হয় পৰিৱেশটো তাৰ পৰা যদি মোৰ মোবাইলটো পৰি যায় তলত এটা ৰুম হয় বাট ওকে ইজ ইট লক ইয়া বাট এইটো ৰুমত এচি নাই এনেই ফেনখন আছে আৰু বিছনা ঠিকেই আছে ইয়াতে বাথৰুমটো আছে তো এইটো বন্ধ কৰি দিলোঁ তো ইয়াত কেইটামান আলমাৰি আছে যিকেইটা আমাৰ কোনো কামত নাই এনেই দি থৈছে বেচিন হল ৰুম চিধা বাথৰুম অল ফেচিলিটি গিজাৰ চিজাৰ চব আছে টিভি এচি বিছনা ওকে এই চব লেতেৰা আছে পানী দি গৈছে মিনাৰেল ৱাটাৰ আনাদাৰ বাথৰুম ইয়াৰ পৰা আৰু এটা বাথৰুম আৰু এটা ৰুম এটোতো পুৰা এচি চিচি গোটেই আছে জাষ্ট টিভিটো নাই আৰু এটো ফালেদি যদি যাওঁ আৰু এটা বেলকনি পাম আৰু এয়া পুনৰ AIGৰ ফালে গতি তো চাওঁ আজি কি হয় AIGত কাৰণ এই দুইদিন বহুত ব্যস্ততাতেই গ'ল AIGৰ ভিতৰত টেষ্টবিলাক হৈ গ'ল তো আজি ডাইৰেক্ট ডক্টৰ লগ ধৰিবৰ সময় দেউতাৰ কাৰণে তো ৰখি আছোঁ দেউতাৰ ডক্টৰে মাতিলে যাম আৰু এয়া হৈছে AIGৰ ভিতৰৰ কেণ্টিনত খাই আছোঁ বৰ্তমান ফ্ৰাইড ৰাইচ Good morning everyone. ৰাতিপুৱা হৈ গৈছে বৰ্তমান বাজি আছে ৰব চাও পাৰে 8:55 মানে 9টাই বাজে আৰু 9টা বাজে তো যাও অলপ বাহিৰলৈকে চাহ পানী খাও খাই দেখা যাও আজিৰ দিনটো কি হয় আৰু এটা বস্তু দেখা পাইছোঁ ইয়াত চাওক হাইৱে নেটৱৰ্ক মানে ৱাইফাই কানেকশ্যন 40 Mbps 500 100 Mbps 600 আৰু আমি আমাৰ ঘৰত ভৰি আছোঁ 20 Mbps 700 বাবা তো ইমান ডাঙৰ মলটোত সোমাৰ পিছত কিবা এটা কিনিবই লাগিব তো এইযোৰা চশমা যোৰা কিনি ল'লোঁ ফাৰ্ষ্ট ট্ৰেকৰ হয় আৰু এইখিনিয়ে আছিল আজি ভিডিঅ'টোত টাটা বাই বাই